আৰু তহঁতো গৈ আছ বোলে মান আৰু এটা কথা নহয় যাবলৈ গতিকে তাৰমানে চিৰিকটা এখনে ৰুমাল কচু পাতত গীতা লাল কোমল কোমল বেছি পকি তোমাৰো ক'লোহেঁতেন বাৰু তোমালোকে নকৰা ভাল নালাগে হাই গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে বৰ্তমান এতিয়া ময়ো ঠিকে ঠাকে আছোঁ তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ৰাতিপুৱাই একদম হাতত মোবাইলটো লৈ প্লেনিং কেমেৰাৰ আগত ৰেডি উঠিছোঁ আৰু এতিয়া অলপমান উঠা হৈছে অলপমান আগত উঠি পেলানি মুখ হাত ধুলোঁ মুখ হাত ধুই পেলানি এতিয়া ভাবিছোঁ আজি মাক ক'লোঁ যে বনাব নালাগে ভাত মানে মই বনাম বুলি তো মাক ক'লোঁ যে অকল ভাতকেইটা মানে কুকাৰত পাতি দিলেই হ'ব বাকীখিনি দালি চব্জি এইবিলাক মই বনাম বুলি আৰু আজি যিহেতু জানেই মোক ডক্টৰে কৈছে যে মোৰ হিমোগ্ল'বিনটো অলপ কমি আছে বুলি তো সেইকাৰণে মানে যিমান পাৰে বাৰীৰ শাক পাচলি এইবিলাক সাৰ নিদিয়া এইবিলাক খাবলৈ কৈছে আৰু গতিকে মানে কচু খাবলৈ কৈছে ঢেকীয়া তাৰপিছত কলমৌ শাক এইবিলাক খাবলৈ কৈছে আৰু ডিম খাব কৈছে তো সেইকাৰণে কালি বৰ্তাহঁতৰ বৌয়ে কচু বুটলি দি থৈ গৈছে তাৰপিছতে ফ্ৰিজত থৈ দিছিলোঁ তাৰপিছত আমাৰ খুৰাহঁতৰ খুৰীয়ে আকৌ মোক কলমৌ শাক বুটলি দিছে আকৌ বৰ্তাহঁতৰ বৌমাই মানিমুনি আনি দিছে ৰেগুলাৰলি মানিমুনি যদি ৰাতিপুৱা খোৱা হয় এনেও জানেই সকলোৱে বহুত ভাল স্বাস্থ্যৰ পক্ষে আৰু মানে মগজৰ বিকাশৰ কাৰণেও ভাল তেজৰ কাৰণে ভাল এইবিলাক মানিমুনি এইবিলাক খাব লাগে আৰু মানুহে তো গতিকে যিমান পাৰে সিমানে শাক পাচলি খাবলৈ কৈছে তো গতিকে আজি বাৰীৰ শাক পাচলি কিবা কিবি বনাম আৰু এনেকৈ তো সেইকাৰণে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ আপোনালোকক অকণমান দেখাম দিনটোত কি কি কৰোঁ কি কি নকৰোঁ সকলোখিনি অকণমান থুলমূলকৈ দেখাম আৰু তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰিম মোৰ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব আৰু যদি ভাল পায় তেনেহ'লেতো জানেই কি কৰিব লাগে মোৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু পাৰিলে লাইক কমেণ্ট এটা কৰি দিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব তেনেহ'লে ব'লক মই পাচলিখিনি আগে বাছি লওঁ গা ধোৱা নাই গা নোধোৱাৰ আগতে এই পাচলিখিনি ধুনীয়াকৈ বাছি কুচি লওঁ তাৰপিছত গা ধুই আহি বনাবলৈ ষ্টাৰ্ট কৰিম তেনেহ'লে ব'লক যাওঁ আপোনালোকক দেখাম লাইটটো অফ কৰি দিছোঁ তো মই পাচলিখিনি ধুনীয়াকৈ বাছি লওঁ বাছি কুচি আকৌ গা পা ধুই আপোনালোকক লগ পাই আছোঁ বনাম আৰু কিবা কিবি কৰি তো চাই থাকিব ভিডিঅ'টো আৰু এইফালে আছে মানিমুনি এই বস্তুটোতো কিমান ভাল আপোনালোকে জানেই কিমান উপকাৰী যাৰ তেজ কম বুলি কয় মানিমুনি যদি ৰস খাই দিয়ে মানে ৰেগুলাৰলি ৰাতিপুৱা মানে খুন্দি পেলানি তাৰ যোনটো ৰস হয় ৰসটো এনেকৈ অকণমান গৰম কৰি ল'ব লাগে কেঁচাকৈ খাই দিলে গেছ হোৱাৰ সম্ভাৱনা থাকে গতিকে এইটো পিচি পেলানি ধুনীয়াকৈ ইয়াৰ ৰসটো যদি খাই দিয়া হয় তো তেজ আহি যাব গতিকে এই বস্তুটো মানে বহুতে দৰকাৰী এইবিলাক যিবিলাক শাক পাচলি মই দেখাইছোঁ কচুটো বহুত প্ৰয়োজনীয় হয় কলমৌ শাকটো ভাল আৰু এই মানিমুনিটো যিহেতু জানেই ডাঙৰ মানুহৰ কাৰণে কিমান ভাল গতিকে বেবীৰ কাৰণেতো আৰুৱে ভাল হ'ব মগজৰ বিকাশ বাঢ়ে তেজ হয় আৰু চকুৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে বহুত ভাল বুলি জানো তো গতিকে ইয়াতকৈ লাগিছেনে আৰু এইখিনি বস্তু সাধাৰণতে খাব লাগে বুলি মই ভাবোঁ বজাৰৰ আপোনাৰ মেডিচিন দিয়া বস্তুখিনি খোৱাত থাকি তো গতিকে এতিয়া মই ধুনীয়াকৈ বাছি লওঁ তো এইফালে ধুনীয়াকৈ কচুখিনি ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ এই কচুৰ ইয়াৰ যোনটো আঁহ থাকে ন এই আঁহটো গুচাই ল'লে মানে তেতিয়া মানে অকণমান খজুৱতি ভাৱ এটা যে আহে সেইটো নাহে পৰাপক্ষত যদি আপোনালোকে পাৰে এনেকৈ খাব পাৰে যদি তেনেকৈ একো অসুবিধা নহয় বুলি ভাবে কিন্তু মই এনেকৈ গুচাই লৈছোঁ ইয়াৰ যোনটো ছাল হয় ছালটো গুচাই লৈছোঁ আৰু সেইফালে কলমৌখিনিও বাছি লৈছোঁ মানিমুনিখিনিতো তেনেকৈ বাচিবলৈ ইমান নাই পাচলিখিনি বাছি হৈ গ'ল এয়া হাতত দেখিছেনে চেকা গোটেই অৱস্থা নাই আৰু এতিয়া খাই লওঁ চাহ খাই পেলানি গা ধুই পেলানি বনাবলৈ ষ্টাৰ্ট কৰিম আৰু কচুখিনি মায়ে কৈছে পাতত দি খাবৰ কাৰণে এনেকৈ যদি তই বোলে মই ভাবিছিলোঁ মানে বইল কৰি তাৰ পানীটো পেলাই পেলানি ভাজিম বুলি তো তেনেকৈ খোৱাত থাকি মায়ে ক'লে নোখোৱাই ভাল এতিয়া যিহেতু পাতত দি খালে মানে তাৰ যোনটো ভিটামিন হয় তেতিয়া পাম বা যদি খাবলৈ মন গৈছে মানে ডাইৰেক্টলি এনেকৈ গুচাই পেলানি ভাজি খালে মানে পায় আৰু আকৌ বইল কৰি যদি পানীটো পেলাই দিয়া হয় তেতিয়া মানে তাত হেৰিতে পানীখিনিতে এইটো ভিটামিনটো গুচিয়ে যায়গৈ আৰু তো সেইকাৰণে এতিয়া আকৌ তেনেকৈ খাবলৈও মানে ভাল নালাগে মোৰ তো সেইকাৰণে পাততে দি দিম আৰু পাতত দিয়ে খাম বহুত দিন খোৱাও নাই তো তেতিয়াহ'লে এতিয়া চাহ খাই লওঁ এইফালে চাহ আনিছে এইফালে নিমকি আছে বিস্কুট আছে
গুড়ে খাওঁ। গুড় আছে, চেনিটো মই নাখাওঁৱেই, সেইকাৰণে গুড়েই খাম। বিস্কুট চিস্কুটো মই নাখাওঁ, বৰকেনে ইমান ৰাপ নাই। সেইফালে চাহ দুটো নাখায়। তাৰপিছত এতিয়া আমি খাই লওঁ চাহ। আমি এনেকৈ বহিয়ে খাওঁ আৰু একেলগতে চবেই। গুড়ে চাহ খাব পাৰে। অঁ, তহঁতি গুড় খোৱাই ভাল এতিয়া। 40 বছৰ পিছৰ পৰা মানুহৰ ডায়েবেটিছ হৈ যায় যে, আৰু এনেও আজিকালিতো একেবাৰে সৰুৰ পৰাই হয় ডায়েবেটিছ। সেইকাৰণে এই গুড়ে খাব লাগে। সেইফালে ময়ো খাই লওঁ ধুনীয়াকৈ। মইতো চেনি নাখাওঁ, চেনি মুখতে দিব নোৱাৰোঁ। চেনি দিয়া চাহ, কিবা মিঠাই হওক, মিঠা বস্তু খাবই নোৱাৰা হৈ থাকোঁ, কিয় জানো। খালে মানে কিবা লাগি আহে, গতিকে সেইকাৰণে গুড় খাওঁ আৰু একেবাৰে চেনি নিদিয়া চাহ খাওঁ আৰু। হাই গাইজ, গা পা ধুই হৈ গ'ল। এতিয়া মায়ে হেনো পাতত দি দিয়ে বোলে, তো দি দিয়ক, মই দেখাই দিছোঁ আৰু। বনাওঁগৈহে। হা, দাইলত গোল নেমু এটা কাটি লৈছোঁ। অঁ, ভেন্দি দাইলত দি দিলি নেকি? ভেন্দিও এটা দি দাইলত দি দিছোঁ। ঠিক আছে। তাৰপিছত আকৌ হেৰি আৰু এইফালে দাইল বহাই দিলে, ভেন্দি দি দিছে, ইয়াত ধুন্দুলি দিছে, আলু দিছে। এতিয়া গোল নেমু চেপি দিবি। চেপি দিওঁ। অঁ, নেমু চেপি দিব, গোল নেমু চেপি দিওঁ। ঘৰৰে গোল নেমু গোন্ধটো বৰ ধুনীয়া আহিছে। ধুনীয়া বনাওঁ। ঘৰৰ মানে এইটো একদম পিয়ৰ গোল নেমু। অঁ, এইটো মানে হেৰি গোল নেমুটো নহয়, বজাৰত যে কিনিবলৈ পায়। সেইটো গোন্ধটোৰ লগত এইটো নিমিলে। এইটো নিমিলেই, অকণো নিমিলে। তো মই বনাম বুলি ভাবিছিলোঁ দালি চব্জি এইবিলাক, আকৌ মোৰ গা ধুই চব এইবিলাক বচা কুচালে দেৰি হ'ল। মা যিহেতু আজৰি হৈ আহিলেই, সেইকাৰণে মায়ে দাইলটো বহাই দিলে। তাৰপিছত এতিয়া কচু পাতত দিম বুলি কৈ দিছে, পাতত দিব। মায়ে পাত চাত কাটি আনিলে, মই গা ধুই ৰেডি। বাকী যিখিনি থাকে আৰু সেইখিনি মই বনাম, কিবাকিবি যদি বনাবলগীয়া হয়। তো তেতিয়াহ'লে চাই থাকিব আপোনালোকে। এতিয়া ব'লক কচুকণ পাতত দি লওঁগৈ। কণ বিলাহীৰ সৈতেতো খাবলৈ বেছি ভাল, আৰু সৰু সৰু থুৰকেইটা হ'লে বেছি ভাল। কিন্তু এতিয়া যিহেতু ক'লা কচু যোনটো হয় হিমোগ্ল'বিনৰ কাৰণে, ক'লা কচুটো খাব লাগে। সেইটো খালে মানে তেজ হয় বুলি কোৱা শুনো। তো গতিকে এতিয়া সেইটো মানে আপুনি এনেকৈ ভাজি খাই একো ইমান লাভ নহ'ব চাগে, সেইকাৰণে মায়ে পাততে দি দিম বুলি কৈছে। তেতিয়াহ'লে দি লওঁ, পিছত আকৌ আপোনালোকক দেখাম। মিঠাতেলত দিবি নেকি অকণ? পিছত দিবি। আৰু এইফালে কচু পাতত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। ইয়াত মায়ে ডাঙৰ বিলাহীয়ে দি দিছে, এনেকৈ কাটি গুটিখিনি আঁতৰাই লৈছে। আৰু ইয়াত জলকীয়া, নহৰু এনেকৈ দি পেলানি নিমখ দিছে। এতিয়া পাতত দিব। জুইতটো দিব নোৱাৰে, গেছতে দিব আৰু। তো আগে ৰেডি কৰি লৈছে। এয়া কলপাত দুখনত মেৰিয়াই এনেকৈ দি দিছে আৰু গেছতে। এয়া আমাৰ হৈ যাব আৰু অলপ সময়ৰ পিছতে। এনেকৈ অকণমান লৰাই থাকিব লাগে। চবেইতো জানেই আৰু পাতত দিয়া কথাটোনো কি একদম একেবাৰে নতুন কথা যে ইমান কৈ থাকিব লাগিব, সেনেকুৱা একো নাই, সিজিলেই হ'ল। আৰু এইফালে মই কলমৌ শাকৰ চব্জিকণ বনাই লওঁ বুলি এইফালে কেৰাহীত তেল দি, পিঁয়াজ অকণমান দি, আদা নহৰু অকণমান দি দিছোঁ, জলকীয়া এটা দি পেলানি। আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈ পেলানি বিলাহী দিম। বিলাহীখিনি ভাজি তাত দিম নিমখ হালধি দি বিলাহীখিনি গলি যোৱাৰ পিছতেই কলমৌ শাকখিনিও দি দিম। তাৰপিছতে কলমৌ শাক হৈ যাব আৰু। বিলাহীখিনি গলি যোৱাৰ পিছত এয়া কলমৌ শাকখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় সিজাই পেলানি আৰু কলমৌ শাক আমাৰ হৈ যাব। এয়া হৈ গ'ল আমাৰ কলমৌ শাক অলম'ষ্ট। আৰু এতিয়া মই গেছটো নুমাই থৈ দিম। বাকী কি বনাইছোঁ এইখিনিও আপোনালোকক দেখাম। আৰু আনফালে মানিমুনিখিনি এনেকৈ চাটনি বনাম বুলিয়ে ভাবিলোঁ আৰু ভাবিছিলোঁ পিচি খাম বুলি তাৰ ৰসটো, কিন্তু নহ'লে এনেকৈ চাটনি বনাই দিলোঁ আৰু ভাতৰ লগত খাই খুবেই ভাল লাগে। আপোনালোকে খাই চাবচোন যদি খোৱা নাই। এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগে, তাতে অকণমান আদা, এনেকৈ বুট মাহ দি দিব লাগে, পিঁয়াজ আৰু জলকীয়া, নিমখ অকণমান দি পেলানি এইখিনি গোটেইখিনি মিক্স কৰি ল'ব লাগে। খাবলৈ খুবেই ভাল লাগে। আৰু আনফালে কণী বইল কৰা হৈছে, ঘৰৰ লোকেল ডিম হয়।
মানিমুনি চাটনিখিনি এনেকৈ ৰেডি কৰি লোৱা হৈছে আৰু আনফালে এয়া মায়ে দাইলত আলু দি দিছিলে তো আলু পিটিকা কৰা হ'ব। আলু পিটিকা খাই মই খুবেই ভাল পাওঁ, বহুত ভাল লাগে খাই মোৰ, সেইকাৰণে পিটিকা বনাব ক'লোঁ। এয়া মায়ে কাঢ়ি পেলানি এতিয়া বনাব পিটিকা। তাৰপিছতে আৰু অলপ সময়ৰ পিছতে আমাৰ খানা ৰেডি হৈ যাব আৰু এয়া মানিমুনি চাটনি আমাৰ অলৰেডি বনি হৈ গৈছে আৰু আনফালে কচুখিনি ধুনীয়াকৈ সিজি গৈছে। গেছৰ পৰা এয়া নমাই আনিছে আৰু হৈ গৈছে আৰু এতিয়া কচু পিটিকাকণো বনাই লোৱা হ'ব। তাতে মায়ে জলকীয়া দি দিছে আৰু নহৰু দি দিছে আৰু জলকীয়াটো মানে মোক নিদিয়ে খাবলৈ, সেইকাৰণে প্ৰথমতে জলকীয়াকেইটা কাঢ়ি পেলাই পিটিকা বনাব। পিছত যদি মোৰ খাবলৈ বেয়া লাগে তেতিয়াহ'লে মায়ে এটা লৈ ল'বলৈ কৈছে আৰু তাৰ পৰাই পিটিকা কৰি আৰু এনেকৈ কচু পিটিকা খাই কোনে কোনে ভাল পায় জনাব। মই কিন্তু বহুতেই ভাল পাওঁ। চাওকচোন কচুখিনি কি ধুনীয়াকৈ সিজি গৈছে আৰু এইটোতো অকণমান কচুটো ডাঙৰে হয়। কচু যিটো নতুনকৈ যে থুৰটো ওলায় সেই থুৰটো আনি পেলানিতো কণবিলাহীৰ লগত পিটিকা বনাই খাই কি যে টেষ্টি লাগে। বহুত দিন অৱশ্যে মই কচু পিটিকা খোৱা নাই, গতিকে আজি খাম আৰু বহুত ভাল লাগিব। এনেকৈয়ে বনাইছোঁ আৰু কণবিলাহী যিহেতু নাই, মায়ে ডাঙৰ বিলাহীকে দি দিছে। তেনেহ'লে কচু পিটিকাখিনি আমাৰ এতিয়া বনাই লওঁ, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ খানা ৰেডি হৈ গ'ল ধুনীয়াকৈ। মায়ে মই দুজনে মিলিয়ে বনালোঁ আৰু গৰম লাগি গৈছেগৈ। ফেনখন অকণ দি দিওঁ নি পুতলি? তো তেনেহ'লে এতিয়া আমি খাই লওঁ। তো কি বনাইছোঁ দেখুৱাই দিছোঁ ধুনীয়াকৈ। আজি কি আছে ঘৰৰ বাৰীৰে আৰু শাক পাচলি তো দেখাই দিছোঁ বাৰু। এইফালে আছে মানিমুনি আৰু পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ চাটনি। জলকীয়া বেছি দিয়া নাই কিন্তু দেখাই দিছোঁ আপোনালোকক আৰু কিমান দিছিলে। এইফালে আছে আলু পিটিকা, তাৰপিছত এইফালে আছে কচু পিটিকা। মানে মোৰ ইয়াত কচু পিটিকাত জলকীয়া দিয়া নাছিলে, সেইকাৰণে মায়ে ক'লে যে খাই বেয়া পালে মানে অকণমান হেৰি কৰি ল'বি বুলি। এইফালে সেয়া কচু পিটিকা, তাৰপিছত এইফালে ভেন্দি, ধুন্দুলি, আলু, এনেকৈ দালি। আলু মই লোৱা নাই বাৰু। আৰু এইফালে ডিম, ঘৰৰ যিহেতু লোকেল ডিম হয় সেইকাৰণে বইল কৰি দিছে, আমলেট বনোৱা নাই। তাৰপিছত এইফালে কলমৌ শাক আৰু এইফালে ভাত। আৰু এনেকৈ চবলৈকে বাঢ়ি লোৱা হৈছে আৰু মই এনেকৈ পিটিকা চাটনি এনেকৈ বনাই খাই খুব ভাল পাওঁ। মাছ মাংস মোক একো প্ৰয়োজন নহয়। আৰু এইফালে চবলৈকে ভণ্টিহঁতলৈকেও মাহঁতলৈকেও বাঢ়ি লোৱা হৈছে। চবেই এনেকৈ একেলগতে বহি খাই খুব ভাল লাগে আৰু আমাৰ ঘৰত এনেকৈ চবেই একেলগেই বহি খাওঁ। মানে এটা আহিব আকৌ এটালৈ ভাত বাঢ়ি দিব তেনেকুৱা নিয়ম নাই। আগৰ পৰাই একেলগেই ভাত খাওঁ চবেই মিলি পেলানি, ভাল লাগে। একেলগে খাই দিলে মানে কোনো জাজ নাথাকে। আৰু খাই বৈ হৈ গ'ল। এইফালে এতিয়া খাই লওঁ অকণমান গাখীৰ। ডক্টৰে দিছে এটা প্ৰ'টিন গাখীৰৰ লগত মিলাই খাবৰ কাৰণে, তো গতিকে এতিয়া খাই লওঁ গাখীৰকণ। আজৰি হৈ গ'লোঁ। এতিয়া অকণমান গাখীৰৰ লগত অকণমান প্ৰ'টিন পাউডাৰ মিক্স কৰি খাব লৈছোঁ। তো খাই লওঁ, ডক্টৰে দিয়া হয়। তাৰপিছত আকৌ লগ পাম আপোনালোকক। আমাৰ আইতা মই থকা কথা গমেই নাপায়, ক'ব নোৱাৰো। হা মায়ে থকা কথা গম নাপায় নি? মই বোলো ক'ব নোৱাৰো, ঘৰৰ মাজত মই গ'লগা বুলি ভাবিছো। আৰু তহঁতিও গৈ আছ বোলে মা নাই। আৰু এটা কথা নহয়, যাবলৈ কেইটামানে চুৰি কটা এখনে ৰুমাল এখনত দি থবা। আৰু পঘা চঘা নেদেবি, আৰু কোনোবাই বেয়া কথা ক'লে নুশুনিবি। ক'ৰবা এইবোৰ হেৰি হোৱা সকাম নিকামৰ প্ৰসাদ আনিলে নিদিবি খাবলৈ দেই। ভাল কথা কৈছে। মই ভালকৈ কৈছোঁ। কোনোবাই যদি জালৰ মাছ দিয়ে, ক'ৰবাত কোনো নাই দিয়ে, সেইবোৰ খাব নাপায়। ভাত চাত খাব পাৰিছ। আৰু হেৰি নহয়, এই আপেল দিবি খাব, আৰু সেই গৰু মৌজু এইবোৰ দি। আৰু পাপুহে আমাৰ আইতা মোৰ লগৰ বুলবুলি বুলি কয়, একদম পুৰা বেষ্ট ফ্ৰেণ্ড আৰু আমাৰ সন্মুখৰ। এইটো কেমেৰা হৈ আছে, কওক কোন নো হা?
আপুনি আকৌ কওক আকৌ আপুনি নিজকে চিনি পোৱা নাই আগত এটা শাহু বৈ বোলে আপুনি নিজকে চিনি পোৱা নাই আইতাই আইতাই চশমাযোৰ লগোৱা নাই বৌয়ে নিজকে চিনি পোৱা নাই সেয়া উঠাই দিছো আমাক মানে মই কি খাব লাগে কি খাব নালাগে কেনেকে থাকিব লাগে সকলো শিকাই দিছে ধুনীয়াকে এইফালে চাওক এইফালে চাওক বৌ যিহেতু অকণমান মানে শুনা পোৱাত অকণমান অসুবিধা পায় একো এতিয়া মই কৈ থকাখিনি ভালকে শুনিয়ে পোৱা নাই হয়তো তো হা শুনালো একো নহয় ভাল কথাই কৈছে তাৰপিছত এতিয়া আহিছে মই অহা বুলি গম পাই মানে অহা কথা গম পোৱা নাছিলে এতিয়া পাইছে কাৰণে আকৌ খবৰ ল'বলৈ বুলি আহিছে সেয়া আমাৰ মৰমৰ আৰু ভালকে কৈছো আগতেতো গাখীৰ ভাত খুৱাই খুৱাই ডাঙৰ কৰিলে তেওঁ সৰিয়হ গুটি কটাই আছে মায়ে পাৰিবগৈ এতিয়া বগৰী নৰা বগৰী এইটো এইফালে 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 আৰু এইটো ইমান পেটেলা হৈ গ'ল ইয়াক একদম সৰু ফটো একপি মোৰ ওচৰত আছে মই আপোনালোকক দেখাম ভিডিঅ'ত চাব তাক মই এনেকৈ কোচত লৈ পেলাই দি মানে হেৰি কৰিছোঁ এতিয়া ইমান ডাঙৰ হৈ গ'ল বয়স হোৱা নাই মানুহটো খালি পেটেলা হৈ গৈছে এতিয়া মায়ে পাৰি দিব বগৰী বুলি খোৱাহি এটা লৈ আনাচোন যোৱা খোৱাহি এটা এতিয়া বগৰী পাৰিব নৰা বগৰী ঘৰতে থকা পথাৰৰ চাইডে যাব লাগিব মই কিন্তু নাযাওঁ এইফালে মা গৈছে বগৰী ছিঙি আনিবৰ কাৰণে মানে যিকেইটা ডালত বগৰী বেছিকৈ লাগিছে সেইকেইটা পথাৰৰ ফালে আছে ভেঁকুৰী দুটাও নিলি নি পকা পকা বগৰী এয়া ঘৰৰে বগৰী সেইকেইটা বেছি পকি লোৱা হ'লে হেৰিহে বেয়াহে হৈ গ'ল ন তোমাৰ এইটো কথা হেৰি হৈ গৈছে সেইটো বহুত ভাল এইকেইটা ভেঁকুৰী ধেৰ আছে তলত সৰি গেলি গ'লগৈ হে খাবনে বগৰী লাগিব এয়া বগৰী খাই লওঁ একেবাৰে বগৰীকেইটা পকি তুলতুলীয়া দি গৈছে আৰু অলপ দিন থকা হ'লে একেবাৰে বেয়াই হৈ গ'ল হয় আমাৰ ফালে এইটো নৰা বগৰী বুলি কয় আপোনালোকে কি বুলি কয় জনাবচোন ঘৰৰে বগৰী চাওকচোন কি ধুনীয়া লাগিছে যে খাই আৰু তেনেহ'লে আজিলৈ আহোঁ যদি মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব আৰু যিসকলে অলৰেডি কৰি থৈছে তেওঁলোকে কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ অতি সোনকালে তেনেহ'লে বাই বাই